আজি মই লৈ আহিছোঁ ক্লাছ 9ৰ বিজ্ঞান বিষয়ৰ 6 নম্বৰ অধ্যায়ৰ অৰ্থাৎ কলা চেপ্টাৰৰ 10টা মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ। এই ভিডিঅ'টো চাই যদি আপোনালোকৰ কিবা হেল্প হয় তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিব। তো আজিৰ প্ৰথম কুৱেশ্যনটো হৈছে কলাৰ সংজ্ঞা দিয়া। তাৰমানে কলা কাক বোলে বা কলা কি বা কলাৰ সংজ্ঞা দিয়া যদি যিকোনো কুৱেশ্যন যদি এনেকুৱা যদি পৰীক্ষাত আহে তেন্তে আপুনি এই এনচাৰটো লিখিব পাৰে। যেনে উত্তৰ মই কি লিখি দিছোঁ যে জীৱৰ শৰীৰত বিভিন্ন ধৰণৰ জৈৱিক ক্ৰিয়া অনাবৰতে চলি থাকে। এনেকুৱা জৈৱিক ক্ৰিয়াবোৰে কৰিবলৈ এনে গঠন আৰু আকৃতি বিশিষ্ট কোষবোৰ একগোট হৈ কলাৰ সৃষ্টি কৰে। আমি সংজ্ঞা হিচাপে এনেকৈ ক'ব পাৰোঁ যে একোটা নিৰ্দিষ্ট কাম সম্পন্ন কৰিবলৈ একে গঠন আৰু একে আকৃতি প্ৰকৃতিৰ কোষৰ সমষ্টিয়ে কলা গঠন কৰে। উদাহৰণস্বৰূপে পেশী কলা, স্নায়ু কলা ইত্যাদি। নেক্সট 2 নম্বৰ কুৱেশ্যনটো হৈছে কি কি উপায়েৰে জাইলেম কলা গঠিত সেইবোৰৰ নাম উল্লেখ কৰা। উত্তৰত কি দিছোঁ যে জাইলেম কলা ট্ৰেকাইট, নলিকা, জাইলেম পেৰেনকাইমা আৰু কাষ্ঠতন্ত্ৰৰ দ্বাৰা গঠন হয়। এই আটাইবোৰ কোষৰ কোষবেৰখন ডাঠ আৰু প্ৰায়বোৰ কোষেই মৃত্যু। এইখিনি লিখিলে হৈ যাব বাছ চাফিচিয়েণ্ট। নেক্সট 3 নম্বৰ কুৱেশ্যনটো হৈছে উদ্ভিদৰ সৰল স্থায়ী কলাবিলাক কি ক্ষেত্ৰত জটিল স্থায়ী কলাতকৈ পৃথক। উত্তৰত কি আছে সৰল স্থায়ী আৰু জটিল স্থায়ী কলা মাত্ৰ এইটো কাৰণেই পৃথক যে সৰল কলাবোৰে একে আকৃতি আৰু গঠনৰ একেবিধ কোষেৰে গঠিত। ইয়াত প্ৰতিটো কোষেই ইটোৰ লগত সিটো দেখাত একেই, যেনে পেৰেনকাইমা, কলেনকাইমা ইত্যাদি। আনহাতে জটিল স্থায়ী কলাবোৰে কেইবা প্ৰকাৰৰ কোষেৰে গঠিত, যেনে জাইলেম স্থায়ী কলাবোৰ ট্ৰেকাইড, নলিকা, জাইলেম পেৰেনকাইমা আৰু কাষ্ঠতন্ত্ৰৰে গঠিত। এইখিনি বাছ। নেক্সট 4 নম্বৰ কুৱেশ্যনটো হৈছে কোষবেৰৰ ওপৰত ভিত্তি কৰি পেৰেনকাইমা, কলেনকাইমা আৰু স্ক্লেৰেনকাইমাৰ মাজত থকা পাৰ্থক্য দাঙি ধৰা। তো উত্তৰত মই কি লিখিছোঁ পেৰেনকাইমা, কলেনকাইমা আৰু স্ক্লেৰেনকাইমা মই বেলেগ বেলেগ তিনিটা কি লিখিছোঁ বক্সত লিখি দিছোঁ। যেনেকুৱা তোমাৰ পেৰেনকাইমাত কি হয় কোষবেৰ পাতল আৰু চেলুলোজেৰে গঠিত। কলেনকাইমাত কি হয় কোষবোৰ ডাঠ আৰু কোষৰ মধ্যৱৰ্তী স্থান একেবাৰে কম বা নাথাকে। স্ক্লেৰেনকাইমাত কি হয় কোষবেৰ ডাঠ হয় কাৰণ ইয়াত লিগনিন নামৰ এবিধ পদাৰ্থ পোৱা যায়। বাছ এনেকৈ পাৰ্থক্যটো লিখি দিব, তিনিটা বক্স বনাই দিব, তিন জাগাত তিনিটাৰ মানে কোষবেৰৰ ওপৰত ভিত্তি কৰি যি পাৰ্থক্য লিখা যায় পাৰ্থক্য এনেকৈ আৰু হুবহু এনেকৈ লিখি দিলে হৈ যাব বাছ। নেক্সট 5 নম্বৰ কুৱেশ্যনটো হৈছে পত্ৰৰন্ধ্ৰৰ কাৰ্যবিলাক কি কি। উত্তৰত কি লিখিছোঁ যে পত্ৰৰন্ধ্ৰই উদ্ভিদৰ বাষ্পমোচনত সহায় কৰে। উদ্ভিদৰ আভ্যন্তৰৰ পৰা বাষ্প আকাৰে পানী এৰি দিয়া প্ৰক্ৰিয়াক বাষ্পমোচন বুলি কোৱা হয়। পত্ৰৰন্ধ্ৰ বায়ুমণ্ডলীয় গেছৰ আদান প্ৰদানৰ বাবে প্ৰয়োজনীয়। আৰু যদি আপোনালোকে যদি ভালকৈ আৰু লিখিব পাৰে এইটো ধুনীয়া, কিন্তু এইখিনি লিখিলে মানে আপোনাক মাৰ্কটো আৰু কাটিব নোৱাৰে, এইখিনি চাফিচিয়েণ্ট বাছ। নেক্সট 6 নম্বৰ কুৱেশ্যনটো হৈছে প্ৰাণী দেহৰ চলনৰ লগত জড়িত কলাসমূহ কি কি। উত্তৰ প্ৰাণী দেহৰ চলন কাৰ্যৰ লগত জড়িত থকা কলাসমূহ হ'ল পেশী কলা। পেশী কলাসমূহ কিছুমান দীঘলীয়া কোষেৰে গঠিত, এইবোৰক পেশীতন্ত্ৰ বুলিও কোৱা হয়। পেশী কলাসমূহে আমাৰ দেহৰ অংগ পৰিচালনাত সহায় কৰে। এই কলাবোৰত বহুত সংকোচনশীল প্ৰটিন থাকে যাৰ ফলত পেশীৰ সংকোচন আৰু প্ৰসাৰণ কাৰ্য সম্পাদন হয়। কিছুমান পেশী আমি ইচ্ছামতে সঞ্চালন কৰিব পাৰোঁ আৰু আন কিছুমান আমি নিজৰ ইচ্ছামতে সঞ্চালন কৰিব নোৱাৰোঁ। যিবোৰ পেশী কলা আমি নিজৰ ইচ্ছামতে সংকোচন বা প্ৰসাৰণ কৰিব পাৰোঁ তাক ঐচ্ছিক পেশী বোলে। এই পেশীসমূহ অন্তঃকংকালৰ অস্থিৰ লগত সংযুক্ত হৈ প্ৰাণীটোৰ চলনত সহায় কৰে। বাছ এইখিনি লিখিলেই একদম ধুনীয়া ফাইন। আৰু যদি আপোনালোকে যে আৰু বঢ়িয়াকৈ লিখিব খোজে তেন্তেতো এইটো আপোনালোকৰ ভাল, নহ'লে এইখিনি লিখিলেই পৰীক্ষাত লিখিলে আপুনি ফুল মাৰ্কটো পাই যাব। নেক্সট 7 নম্বৰ কুৱেশ্যনটো হৈছে হৃদয় পেশীৰ 3টা বৈশিষ্ট্য উল্লেখ কৰা। উত্তৰ হৃদয় পেশীৰ 3টা বৈশিষ্ট্য হ'ল 1 নম্বৰ হৃদয় পেশীৰ অনবৰতে সংকোচন আৰু প্ৰসাৰণ হ'ব পৰা ক্ষমতা আছে। 2 নম্বৰ কি লিখিছোঁ ইয়াৰ তন্ত্ৰবোৰ শাখা বিশিষ্ট। 3 নম্বৰত কি আছে যে এইবোৰ পেশী চুংগাকৃতিৰ আৰু এক কোষকেন্দ্ৰযুক্ত। নেক্সট 8 নম্বৰ কুৱেশ্যনটো হৈছে এৰিউলাৰ কলাৰ কাৰ্যসমূহ কি কি। উত্তৰ এৰিউলাৰ কলাৰ কাৰ্যসমূহ হৈছে আভ্যন্তৰীণ অংগবোৰক সুৰক্ষা প্ৰদান কৰা আৰু কলাৰ ক্ষতি হোৱা অংশ মেৰামতি কৰা। এবিধ কলা ছাল উপস্থিতিৰ পেশীৰ মাজত ৰক্তনলীৰ স্নায়ুৰ চাৰিওফালে পোৱা যায়। নেক্সট 9 নম্বৰ কুৱেশ্যনটো হৈছে হৃদয় পেশীসমূহৰ বিশেষ কাম কি। উত্তৰ হৃদয় পেশীসমূহ হৃদয়যন্ত্ৰত পোৱা যায়। ইয়াৰ তন্ত্ৰবোৰ শাখা বিশিষ্ট চুঙাকৃতিৰ আৰু এক কোষকেন্দ্ৰযুক্ত। ই এক প্ৰকাৰৰ অনিচ্ছিক পেশী। হৃদয় পেশীসমূহৰ কাৰণে হৃদয়যন্ত্ৰটো অনবৰতে সংকোচন আৰু প্ৰসাৰণ
হৈ থাকে ফলত আমাৰ শৰীৰত ৰক্ত সঞ্চালন হয়। আজিৰ লাষ্ট অৰ্থাৎ 10 নম্বৰ কুৱেশ্যনটো হৈছে বহুমুখী জীৱৰ ক্ষেত্ৰত কলাবিলাকৰ কাম কি? উত্তৰ যেতিয়া একোটা নিৰ্দিষ্ট কাৰ্য সম্পূৰ্ণ কৰিবলৈ একে গঠন আৰু একে আকৃতিৰ কোষ একগোট হয় তেতিয়া তাকে কলা বোলে। বহুমুখী জীৱৰ বিভিন্ন জৈৱিক কাৰ্যবোৰ বিভিন্ন ধৰণৰ কলাই সম্পূৰ্ণ কৰে যেনে মানৱ শৰীৰত চলন কাৰ্যৰ বাবে পেশী কলাই সংকোচন আৰু প্ৰসাৰণ কাৰ্য সম্পাদন কৰে। স্নায়ু কোষে প্ৰেৰণা স্নায়ু বহন কৰে। ৰক্ত কলাই অক্সিজেন আহাৰ আৰু বৰ্জিত পদাৰ্থ সৰবৰাহৰ কাম সম্পন্ন কৰে। উদ্ভিদৰ ক্ষেত্ৰত আহাৰ আৰু পানী পৰিবহণ সংবহন কলাই সম্পূৰ্ণ কৰে। যদি ভিডিঅ'টো চাই ভাল লাগিছে তেন্তে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু যদি এনেকুৱা ধৰণৰ আৰু কোনো ভিডিঅ' লাগে কোনোবা চেপ্টাৰটো মেনশ্যন কৰি দিব, মই ভিডিঅ' বনাই দিবলৈ চেষ্টা কৰিম। ধন্যবাদ।